আদিবাসী ৰাইজৰ কাৰণে এটি গৌৰৱ আৰু ঐতিহাসিক দিন। আজি BPF দলৰ নিৰ্দেশত আমাৰ প্ৰত্যেকটো জিলাত আজিৰ 23তম বড়োলেণ্ড ডে তথা BTC ৰেকৰ্ড ডে উদযাপন কৰা হৈছে। আজি আপোনালোকৰ পৰ্বত জিলা কমিটিয়ে যি ধৰণে উদযাপন কৰিবলৈ লৈছে মই আপোনালোকৰ মাজত উপস্থিত হ'ব পাই নথৈ আনন্দিত হৈছোঁ। আৰু আমাৰ মাজত ইতিমধ্যে আমাৰ উপৰোক্ত বক্তা আপোনালোকৰ সমষ্টিৰ MCLA বাইদেউ মুনমুন ব্ৰহ্ম ডাঙৰীয়ানী তেখেতে নিজৰ ভাষণ প্ৰসংগত কিছুমান কথা তেওঁ কৈ গ'ল। আৰু আজি কি কাৰণে এই কাৰ্যসূচীখন লোৱা হৈছে, আমি কিয় বড়োলেণ্ড ডে হিচাপে আজিৰ কাৰ্যসূচীখন আমি উদযাপন কৰিব পাইছোঁ, বহুতখিনি কথাই বাইদেৱে কৈ গ'ল। আজিৰ এই সভাতে উপস্থিত আমাৰ যুৱ নেতা বিক্ৰম দৈমাৰী ডাঙৰীয়া, মাইনৰিটি সেলৰ উপসভাপতি মোৰ বন্ধু চানমিয়া তালুকদাৰ ডাঙৰীয়া, কেন্দ্ৰীয় BPFৰ বিভিন্ন দায়িত্বত থকা আমাৰ দলৰ সন্মানীয় নেতাসকল, CWC, PMB আৰু বিভিন্ন দায়িত্বত থকা সন্মানীয় দলৰ বিষয়ববীয়াসকল, মহিলা BPFৰ সম্পাদিকা জয়মতী ব্ৰহ্মগিৰি বাইদেউ, উপস্থিত আমাৰ যুৱ BPFৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সুপল ব্ৰহ্ম ডাঙৰীয়াকে ধৰি মঞ্চত উপস্থিত সন্মানীয় সকলো বিষয়ববীয়াসকল, বিভিন্ন প্ৰাইমাৰী কমিটিৰ পৰা আহি উপস্থিত হ'ব পৰা আমাৰ BPF দলৰ সকলো নেতা কৰ্মী তথা আমাৰ দলৰ শুভাকাংক্ষীসকল, আপোনালোকে সকলোৱে জানে আজিৰ পৰা প্ৰায় 22 বছৰ আগত বিলটি ভাৰত চৰকাৰ লগতে অসম চৰকাৰৰ মাজত ত্ৰিপাক্ষিক যি আলোচনা, এই আলোচনাৰ মাজেৰে এটা চুক্তি সাক্ষাৎকাৰ কৰা হৈছিল। আৰু এই চুক্তিত 4খন জিলাক সামৰি ফালে প্ৰায় 3082টা গাঁও 3082 খন গাঁৱক লৈ ফালে 4খন জিলা সামৰি ফালে BTC নামেৰে এটা 6 শিডিউল কাউন্সিল আমি পাবলৈ সক্ষম হৈছিল। আৰু এইখন এৰিয়াত টোটেল আছিলে 8970 কিলোমিটাৰ স্কুৱেৰ কিলোমিটাৰ, 8970 8970 স্কুৱেৰ কিলোমিটাৰ টোটেল এৰিয়া আমি পাইছিলোঁ। আৰু BTC 6 শিডিউলখন আমি এদিনত পোৱা নাই, বহুত সংগ্ৰাম কৰি উঠাৰ পিছত হাগ্ৰামা মহিলাৰী ছাৰক আমি হাজাৰবাৰ তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিব লাগিব। তেখেতৰ নেতৃত্বত বহুত সংগ্ৰামৰ মাজেৰে আমি আজিৰ যি BTCখন পাবলৈ সক্ষম হৈছিল। ইয়াৰ কাৰণে সেই সময়ৰ যিসকল আমাৰ আন্দোলনকাৰী নেতাসকলে নিজৰ নিজৰ প্ৰাণ আহুতি দিলে, তেওঁলোকক আমি সদায় শ্ৰদ্ধা জনাব লাগিব, তেখেতসকলক আমি স্মৰণ কৰিব লাগিব। তেখেতসকলে তেনেধৰণৰ আন্দোলন নকৰিলেহেঁতেন আজি আমি BTC পাবলৈ সক্ষম নহ'লেহেঁতেন। বহুতখিনি আন্দোলন কৰাৰ ফলত যিসকল মহান ব্যক্তিয়ে নিজৰ নিজৰ বহুমূলীয়া জীৱন দান দিলে, তেখেতসকলক আমি সদায় স্মৰণ কৰিব লাগিব আৰু তেখেতসকলক আমি কৃতজ্ঞতা যাচিব লাগিব। আপোনালোকে সকলোৱে জানে আমাৰ সমগ্ৰ নৰ্থ ইষ্টত লগতে আমাৰ অসমত যিমানবোৰ কাউন্সিল আছে, আমাৰ BTCৰ নিচিনা ক'তো এছেম্বলি থকা কাউন্সিল নাই। বুজি मोनदों नङा होमबा बर'फ्रा? जोंनाव पुरा नर्थ इस्टआव लोगोसे आसामाव जेसेबांखिनि काउन्सिल दं, नोंथांमोना खोनादों राभा हासं काउन्सिल, गार'फोरनि काउन्सिल, मिसिं, तिवा, कार्बि, डिमा हासाव,
काउन्सिल जेसेबां काउन्सिलफोर दं बयनिख्रुइ गोख्रोंसिन आरो गोहोगोरासिन काउन्सिला जाबाय जोंनि बिटिसि काउन्सिल बर'फोरनि काउन्सिल जेरावबो जोंनि बायदि बेबायदि एसेम्बलि जिरायलायनो हानाय काउन्सिल गैया जोंनाव ओरैबायदि मोनसे गिदिर काउन्सिल लाबोदों हाग्रामा महिलारि सारमोननि दैदेननायाव बे काउन्सिला बयनिख्रुइ देरसिन आरो बावहाय गोबां माने अट'नमास पावारफोरखौ होनाय जादों 40टा डिपार्टमेन्टखौ सालायनो हानाय मोनसे अट'नमास माने जोंनो पावार होनाय जादों आरो बेनि गेजेरजों सेन्ट्रेल गभर्नमेन्टनिफ्राय माखासे फाइनेन्शियेल एसिस्टेन्ट ग्रान्ट्स इन एड फर डेभेलपमेन्ट माने বিটিসি অঞ্চলখন উন্নয়ন কৰিবৰ কাৰণে আমাক মানে ভাৰত চৰকাৰে 2003 চনৰ মানে যথেষ্টখিনি মানে গ্ৰান্টছ ইন এইডছ মানে আৰ্থিক সাহায্য তেখেতসকলে দিছিল প্ৰথমবাৰৰ কাৰণে 2005 চনত আমাৰ বিটিসিখন উন্নয়ন কৰিবৰ কাৰণে 100 কোটি টকা দিয়া হৈছিল 100 কোটি হনে যাতে আৰু ফাৰ্স্ট টাইম ইয়াৰ পিছত পপুলেশন বেসিস জনসংখ্যা যেটো আমাৰ বছৰে বছৰে বৃদ্ধি হৈ থাকে জনসংখ্যা ভিত্তিক বছৰি মানে 10% ইনক্ৰিমেন্ট 10 মানে 10% মানে বৃদ্ধি হৈ থাকে আমাৰ হয় আজি মানে 2025 আৰু 26 চনৰ যেটো মানে বাজেট হ'ব এই বাজেটখনত টোটাল মানে আমাৰ এনুৱেল বাজেট 1000 কোটি হ'ব লাগিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কিছুমান নিয়ম নীতি নাজানাৰ কাৰণে কিছুমান মানে ফাইনেন্সিয়েল ৰুলছ বিলাক নাজানাৰ কাৰণে বিটিসি একৰ্ডৰ কিছুমান মানে নৈনতম জ্ঞান নথকাৰ কাৰণে আজি আমাৰ বিটিসিৰ বাজেট 803 কোটি টকাহে হ'ব যায় আছে তাৰ মানে কি এটা বছৰত আমাৰ যেটো এনুৱেল বাজেট আমি বছৰি 200 কোটি টকা আমি বছৰত লস খাই আছো আমার বিটিসি বাকি রাজ্যে বছৰত 200 কোটি টকা যেটো এনুৱেল বাজেট এই বাজেটখন আমি বছৰত 200 কোটি টকা আমি লস খাই আছো আমার এই লসটো আমার জনসাধারণ লস আমার উন্নয়নৰ হবলগে যেটো টকা আমি বছৰি 200 কোটি টকা প্রমোদ বড়োর ভুল নেতৃত্বৰ কাৰণে আমি লস খাই আছো আর ইয়াৰ বাদেও আটাইতকৈ দুখ লগা কথাটো হল যে আমাৰ আসাম 6 ফাইনেন্স কমিশনৰ এতিয়ালৈকে আমাৰ যেটো ডেভেলপমেন্ট ফান্ড এই ফান্ডটো এতিয়া 2000 কোটি টকাৰ বেছি হ'ব লাগিছিল কিন্তু প্রমোদ বড়ো ডাঙৰে কি কৰিলে তেখেতে কিছুমান নিয়ম নীতি নাজানাৰ কাৰণে এই বছৰ কেৱল মানে 1300 কোটি টকা হে ফান্ড আমাৰ বিটিসি সরকারে পাবলৈ সক্ষম হ'ব আমার লস হৈছে না নাই রাইটস বিটিসি চুক্তিৰ দ্বাৰা আমার মানে 12 জন ইয়েন এক্সিকিউটিভ মেম্বার 40টা সমষ্টি আৰু ইয়াৰ লগতে স্পিকাৰ আৰু ডেপুটি স্পিকাৰ আমার অনারেবল হাউসখন চলাবৰ কাৰণে বিটিসিৰ এসেম্বলিখন চলাবৰ কাৰণে স্পিকাৰ আৰু ডেপুটি স্পিকাৰ টোটাল মানে 14 জন ব্যক্তি মানে আমার বেগাঁও মানে চুক্তিখনত লিখা আছে আৰু ইয়াৰ বাহিৰেও যিসকল জাতি পৰা মানে ইলেকশন নেখেলে এমসিএলএ না থাকে তেখেতসকলৰ পৰা 6 জন নমিনেটেড তাৰে ভিতৰত 2 জনী মহিলা থাকিব লাগে ৰিপ্ৰেজেন্টেশন 2 জনী মহিলা আৰু বাকি 4 জন পুৰুষ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা নন রিপ্রেজেন্টেশন বলে কোয়া হয়েছে বিটিসি চুক্তি যেটো জাতির পৰা এমসিএলএ নাই তেখেতসকলক আমি নমিনেটেড এমসিএলএ হিসাবে টোটাল মানে 6 জন ইয়াৰ ভিতৰত মানে 2 জনী মহিলা থাকিব এমসিএলএ হিসাবে এই চুক্তিখনত লিখা আছে ধুনীয়াকৈ মানে এই চুক্তিখনত লিখা আছে 40টা ডিপার্টমেন্টৰ দ্বাৰা মানে বিভিন্ন ৰাষ্ট্ৰঘাট ডেভেলপমেন্ট সিআইডি কোকৰাঝাৰৰ বড়োলেণ্ড ইউনিভাৰ্সিটি বেসরঘাট বর্তমান চলি থকা মানে ডাঙৰ এখন মেডিকেল কলেজ আৰু ইয়াৰ বাহিৰে বিভিন্ন জায়গাত মানে আমাৰ সাব ডিভিজন যেনেকৈ আপোনালোকৰ পৰবজৰা এটা সাব ডিভিজন আমি পাইছো এইটো কেৱল বিটিসি চুক্তিৰ দ্বাৰাহে হৈছে হাগ্ৰামা মহিলাৰ সাৰৰ নেতৃত্বৰে সম্ভৱ হৈছে
প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিটিআৰ আজিলৈকে হৈ উঠা নাই। তেওঁলোকে বিটিআৰ বুলি লিখিব নোৱাৰে, বিটিআৰ বুলি আজিও লিখিব পৰা নাই। কিন্তু তেখেতসকলৰ যি চুক্তি 5টা বছৰ অতিক্ৰম কৰিলে ইতিমধ্যে সৌদিনাখন 27 তাৰিখ জানুৱাৰীত তেখেতসকলে সমষ্টি ভিত্তিত বাইক ৰেলী কৰাই পেলাই তেওঁলোকে বিটিআৰ চুক্তি দিৱস পালন কৰিছে। সেইটো হ'ল তেওঁলোকৰ কাৰণে বিগ জিৰ'। আমি লাজ পাইছো, বিটিআৰ হোৱাই নাই, বিটিআৰ চুক্তিৰ এটা দফা ৰূপায়ণ হোৱাই নাই। কেনেকে তেওঁলোকে বিটিআৰ চুক্তি 5টা বছৰ তেওঁলোকে উদযাপন কৰিলে। ফেল চাওঁতে চাওঁতে তেওঁলোকৰ চৰকাৰ 5টা বছৰ সম্পূৰ্ণ হ'বলৈ যাই আছে। 2-3 মাহ পিছত বিটিচি নিৰ্বাচন আহি আছে। তেওঁলোকৰ কাৰ্যকাল সমাপ্ত হ'ব। ৰাইজৰ মাজত তেখেতসকলে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ ভিজন ডকুমেণ্ট ওলাই। প্ৰমোদ বড়ো ডাঙৰীয়াই 2020 চনৰ যিটো ভিজন ডকুমেণ্ট ওলাইছিল, যে আমি মাইনৰিটিৰ কাৰণে সেইটো কৰিম, আদিবাসীৰ কাৰণে সেইটো কৰিম, গাৰোসকলৰ কাৰণে সেইটো কৰিম, ৰাভা জনগোষ্ঠীৰ কাৰণে সেইটো কৰিম, অসমীয়া ভাষী, বেংগলী, আমাৰ অঞ্চলত বসবাস কৰা মাইনৰিটি, সান্তালী, আদিবাসী, নেপালী, গোৰ্খালী সকলো জাতিটোৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে বিভিন্ন ধৰণৰ তেখেতসকলে ভিজন ডকুমেণ্ট ওলাইছিল। কিন্তু সেই ভিজন ডকুমেণ্টত যিমানখিনি তেওঁলোকে ৰাইজক প্ৰতিশ্ৰুতি দিছিল, কিন্তু এটাও প্ৰতিশ্ৰুতি আজি কাৰ্যকাৰী নহল। বহুত দুখ লগা কথা। পুনৰ তেওঁলোকে আকৌ 2025 চনৰ ভিজন ডকুমেণ্ট পুনৰ তেওঁলোকে ওলাইছে। আৰু আমি কৈছো, প্ৰমোদ বড়ো চৰকাৰক আমি প্ৰশ্ন কৰিছো যে আপোনালোকে বনোৱা 2020 চনৰ যিটো ভিজন ডকুমেণ্ট, এই ভিজন ডকুমেণ্ট কিয় এটাও বাক্য কিয় কাৰ্যকাৰী কৰা নহল? ঘৰে ঘৰে জব কাৰ্ড সৃষ্টি কৰাৰ কাৰণে তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। আজি আমাৰ লেবাৰ কৰি খোৱা, কাটি খোৱা, দিন হাজিৰা কৰা মানুহ ঘৰে ঘৰে জব কাৰ্ড পাবলৈ সক্ষম হ'লনে? আমাৰ শিক্ষিত যুৱক যুৱতীৰ কাৰণে এটা বছৰত 1 লাখ চাকৰি দিয়াৰ কাৰণে তেখেতসকলৰ ভিজন ডকুমেণ্টত লিখা আছে। মই অকমান আগত ইয়াতে বহি পঢ়িছো তেওঁলোকৰ ভিজন ডকুমেণ্ট। আমাৰ প্ৰত্যেকটো শিক্ষিত যুৱক যুৱতীৰ কাৰণে তেখেতসকলে ভিজন ডকুমেণ্ট বনাইছিল। আজি ৰাইজে ক'ব পাৰে আমাৰ কিমানজন শিক্ষিত নিবনুৱা ল'ৰা ছোৱালী আজি চাকৰি পাবলৈ সক্ষম হ'ল? এটাও ভিজন ডকুমেণ্ট কাৰ্যকাৰী নহল। আমাৰ কাৰণে আটাইতকৈ দুখ লগা কথা। আৰু কৈছিল তেওঁলোকে যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে প্ৰত্যেকটো পৰিয়ালক তেওঁলোকে মাটি পাটা প্ৰদানৰ কথা তেওঁলোকে ভিজন ডকুমেণ্টত লিখিছিল। আজি ৰাইজে পোৱা নাই। দেউতাকৰ মাটিটো ল'ৰাৰ নামত ট্ৰেন্সফাৰ কৰি দিছে। 3000 মান মানুহ তাকে মাটি পাট্টা দিয়া বুলি তেওঁলোকে কৈ আছে। সেইটোতে দেউতাকৰ মাটি ল'ৰা এনেই পাব লাগে। সেইটো চৰকাৰে কৰিবলগীয়া কিবা কাম নেকি? নিজে নিজে কৰি ল'ব, হয় না নহয়? কিন্তু চৰকাৰী হিচাপে কৰিবলৈ কি আছে তাতে? আমি জানো সকলোৱে যে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত দেউতাৰ মাটি বা আমাৰ পূৰ্বপুৰুষৰ মাটি সম্পত্তি আমাৰ ল'ৰা ছোৱালীৰ নামৰ অট'মেটিক এইটো আমি ট্ৰেন্সফাৰ কৰি ল'ব পাৰে, এটা নিয়ম আছে। কিন্তু সেইটোকে তেওঁলোকে আমি মাটি দিছো, মাটিৰ পাট্টা দিছো বুলি বুকু ফুলাই ফুলাই ৰাইজৰ মাজত তেওঁলোকে কৈ থাকে। এটাও তেওঁলোকে কৰিব পৰা নাই। ইয়াৰ কাৰণে ৰাইজে এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো ইউপিপিএল চৰকাৰ, ইউপিপিএল চৰকাৰৰ প্ৰতি আমাৰ বিশ্বাস হেৰাই গৈছে। আৰু তেখেতসকলক আমি বিশ্বাস কৰিব নোৱাৰো, কাৰণ ইতিমধ্যে সময়সীমা পাৰ হৈছে আৰু একো কৰিব নোৱাৰে। তেখেতসকলে যিমান ডাঙৰ ডাঙৰ কথা নকওক, ৰাইজক ঠগাই পেলাই ৰাজনীতি কৰাই একমাত্ৰ তেখেতসকলৰ উদ্দেশ্য। উন্নয়নৰ কথা তেওঁলোকে চিন্তা নকৰে। ইয়াৰ কাৰণে তেখেতসকলে এনেকা মিছা কথা কৈ কৈ 5টা বছৰ পাৰ কৰিলে। বিটিচি চুক্তিৰ দ্বাৰা আমি যিমানখিনি ক্ষমতা পাইছিলো, যিখিনি উন্নয়ন হৈছিল, আমাৰ ক্ষমতা তেওঁলোকে ধ্বংস কৰিছিল। 16টা ডিপাৰ্টমেণ্টক চম্ভালিব নোৱাৰি পেলাই
তেওঁলোকে মানে অসম চৰকাৰক পুনৰ গঠাই দিছে, কিন্তু তেওঁলোকে ইয়াতকে বেছি একো কাম কৰিব পৰা নাই। সো আজি ই মানে পবিত্ৰ বিটিচি একৰ্ড ডে তথা বড়োলেণ্ড ডে আপোনালোকক সকলোকে একেলগে পাই ফালে মই আপোনালোকক ভাল পাইছোঁ। আৰু পুনৰ মানে আমি বিভিন্ন ধৰণৰ আমি প্ৰগ্ৰাম ল'ব বিচাৰিছোঁ। আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশত মহিলা BPFৰ প্ৰত্যেকটো মানে সমষ্টি ব্যক্তি আৰু যুৱ BPFৰ সহযোগত DCৰ সহযোগত আমি মানে কাৰ্যসূচী আমি হাতত লৈছোঁ। আপোনালোকে নিশ্চয় চিঠিবিলাক পাইছে। আমি মহিলাসকলক ওলাই আনিব বিচাৰিছোঁ যে আমি মহিলা BPFক সক্ৰিয় কৰিব বিচাৰিছোঁ, যুৱ BPFক সক্ৰিয় কৰিব বিচাৰিছোঁ। আমাৰ মানে ছাত্ৰ সংগঠন BSC বড়োলেণ্ড ষ্টুডেণ্ট মানে ইউনিয়ন তেখেতসকলক আমি সক্ৰিয় কৰিব বিচাৰিছোঁ। কাৰণ কোন মুহূৰ্তত নিৰ্বাচন ঘোষণা হ'ব কোনো গেৰেণ্টি নাই। আমি অক্টোবৰ মাহত হ'ব বুলি ভাবি থাকিব নালাগে। নিৰ্বাচনী আয়োগে এতিয়ালৈকে কোনো ফাইনেল ডিচিশ্যন লোৱা নাই। হয়তো এপ্ৰিল মাহত লাষ্টতো হ'ব পাৰে, নহ'লে মে মাহতো হ'ব পাৰে। পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ লগে লগে BTC নিৰ্বাচনৰ বঁটা বাৰণ আহিব। ইয়াৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তা, আমাৰ সকলো নেতৃবৃন্দসকলে 24/7 আমি মানে সদায় সাজু হৈ থাকিব লাগিব। আৰু যিকোনো পৰিস্থিতি আমি নিৰ্বাচন যুঁজ কৰিবৰ কাৰণে আমি সকলোৱে টঙালি বান্ধি সাজু হৈ থাকিব লাগিব। আমি বিচাৰিছোঁ আমাৰ BPF এটা সাৰ্ভে কৰি আছে। আজি তাৰিখত ওদালগুৰিৰ পৰা আপটো কোকৰাঝাৰ গোসাইগাঁৱলৈকে আমি মানে 25টা প্লাছ আমি সিট জিকিবলৈ সক্ষম হ'ম। ওদালগুৰিত UPPL আমাৰ কণ্টেষ্টত নাহে। বাক্সা জিলাত UPPL দুৰ্বল হৈ গ'ল। তেখেতসকলে মানে দমভালি মাৰি আছে। দিনাখন 8 তাৰিখ ফেব্ৰুৱাৰীত আমাৰ এজন নেতা BTC মানে চুক্তিকাৰী নেতা খাম্পা বৰগেৰী ডাঙৰীয়া তেখেতসকলে মানে UPPL দলত যোগদান কৰালে। যোগদান কৰাৰ ৰাতিৰ পৰা UPPL দলৰ গৃহ যুদ্ধ, তেওঁলোকৰ মাজত হাল্লা আৰম্ভ হৈ গ'ল। খাম্পা বৰগেৰী ডাঙৰীয়া তেওঁলোকে মানে সমষ্টি দিব পৰা নাই। কোনটো সমষ্টিৰ পৰা খাম্পা বৰগেৰী ডাঙৰীয়াক MCLA টিকেট দিব, তাকে লৈ পেলাই এতিয়া হুলস্থুল চলি আছে। খাম্পা বৰগেৰী ইমান মানে ডাঙৰ নেতা, তেখেতসকলে UPPL দলত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি পেলাই তেওঁলোকে যোগদান কৰালে, কিন্তু আজি খাম্পা বৰগেৰী ডাঙৰীয়াক তেওঁলোকে টিকেট নিদিয়ে বুলি আমাৰ এটা খবৰ পাই আছে। চন্দন ব্ৰহ্ম ডাঙৰীয়াকে এতিয়া দোষা কৰিছিল। আজি খাম্পা বৰগেৰী ডাঙৰীয়া তেওঁ মানে BPF দলত থাকোঁতে হাগ্ৰামা মহিলাৰী ছাৰৰ ছেকেণ্ড ৰাইট হেণ্ড নিচিনা কাম কৰিছিল। আৰু তেখেতৰ বিভিন্ন সিদ্ধান্তত হাগ্ৰামা মহিলাৰী ছাৰে তেখেতৰ নিজৰ লগত লৈছিল আৰু খুব বিশ্বাসত লৈছিল। আজি UPPL যোৱাৰ পিছত তেখেতৰ যি মানে মানদণ্ড, আজি তেওঁ মানে 15-16 নম্বৰ নেতা হৈ গ'ল। BPF দলত থাকোঁতে ছেকেণ্ড ইন কমাণ্ড খাম্পা বৰগেৰী ডাঙৰীয়া আছিল। আজি UPPL দলত যোগদান কৰাৰ পিছত তেখেতৰ পজিশ্যন আজি 15 নম্বৰ 16 নম্বৰ নেতা হৈ গ'ল খাম্পা বৰগেৰী ডাঙৰীয়া। আমি দুখ পাইছোঁ, আমি দুখ প্ৰকাশ কৰিছোঁ যে মানুহক এনেকুৱা ভুৱা প্ৰতিশ্ৰুতি দি পেলাই UPPL দলত তেওঁলোকে যোগদান কৰাব নালাগিছিল। আজি UPPL দলৰ প্ৰথম নেতা হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া, UC প্ৰমোদ ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, এফচুৰ কেইটামান নেতা আছে, তেওঁলোকৰ ৰেঞ্জৰা নাজাৰী আছে, ফেৰিগাঁৱত আছে। ইয়াৰ বহুত পিছত আমাৰ খাম্পা বৰগেৰী ডাঙৰীয়াৰ পজিশ্যন থাকিব UPPL দলত। চ' ইয়াৰ কাৰণে এই কথাবিলাক শুনি আমি নিজে মানে মনত দুখ পাইছোঁ, আমি নিজে মানে ভাল লগা নাই। যেতিয়া মানে BPF দলত আছিল খাম্পা বৰগেৰী ডাঙৰীয়াই ছেকেণ্ড ইন কমাণ্ড আছিল। আজি UPPL দলত যোগদান কৰাৰ পিছত তেখেতৰ যি ষ্টেটাছ মানদণ্ড আজি বহুত তললৈ গুচি যোৱা আমি দেখিবলৈ পাইছোঁ। ত' ইয়াৰ কাৰণে আৰু বহুত উদাহৰণ আছে। আমি কিছুমান ভুৱা কথা, ভুৱা তেওঁলোকৰ প্ৰতিশ্ৰুতি বিশ্বাস কৰি পেলাই যাতে কোনেও মানে BPF দল ত্যাগ নকৰে, আমাৰ কৰ্মীসকলক আমি মানে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত পুনৰ মানে 2025 চনৰ ভিতৰত
তিনি-চাৰি মাহ ভিতৰত আমাৰ BPF দলৰ নেতৃত্বতে আমাৰ BTC চৰকাৰৰ হাগ্ৰামা মহিলাৰ ছাৰে পুনৰ মানে চিফ হ'ব গৈ আছে আপোনালোকে 5টা বছৰ কষ্ট কৰিলে 5টা বছৰ দলৰ হৈ পেলে বহুত কষ্ট কৰি আছে আৰু 3-4 মাহ কষ্ট কৰক ভাল দিন আমাৰ কাৰণে আহি আছে পুনৰ মানে 25-30 বছৰৰ কাৰণে BPF দলে BTC চৰকাৰ গঠন কৰিব আপোনালোক সকলোকে নমস্কাৰ যাচিছো কৃতজ্ঞতা যাচিছো আৰু পৰ্বতজোৰা জিলা কমিটি BPFৰ সকলো নেতাসকলক মই আজি আপোনালোকৰ মাজত 23rd যি মানে বড়োলেণ্ড ডে সেলিব্রেশন BTC একৰ্ড ডে সেলিব্রেশনৰ আহি আপোনালোকৰ মাজত 2 মান ভাষণ দিয়াৰ কাৰণে যি সুযোগ দিলে আপোনালোকক জিলা কমিটিৰ সকলো নেতৃবৃন্দক ধন্যবাদ যাচিলো আৰু BPF দল আমাৰ সদায় চিৰস্থায়ী হ'ব হাগ্ৰামা মহিলাৰ ছাৰৰ দীৰ্ঘায়ু কামনা কৰি আপোনালোক সকলোকে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই ভাষণ সামৰিছো থেংক ইউ